সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানিমুনিৰ লগত চিকেন বনাবলৈ লৈছোঁ, তাকে আপোনালোকৰ লগত অকণমান দেখাওঁ বুলি ভাবিলোঁ। সেইদিনা আগৰ এটা ভিডিঅ'ত মই মাছ আৰু মানিমুনি বনাইছিলোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে। আজি চিকেন আৰু মানিমুনি বনাবলৈ লৈছোঁ। এইফালে কেৰাহীত তেল গৰম হ'ল, তেল গৰম হোৱাৰ পিছতে আদা, ৰচুন, পিঁয়াজ এইখিনি দি দিছোঁ আৰু হালধি, তাৰপিছতে বিলাহী আৰু জলকীয়া এড কৰি দিছোঁ আৰু বিলাহীখিনি ভালকৈ মেল্ট হোৱাত চিকেন দি দিলোঁ। সোৱাদ অনুসৰি নিমখ, এইখিনি এতিয়া ভালকৈ সিজিবলৈ দিম। এইখিনি 70% সিজিলেই খুব ধুনীয়া কালাৰ ওলাইছে। আৰু সেইফালে আলু দি দিছোঁ। আলুখিনি আগতে বইল কৰি ৰাখিছিলোঁ, গতিকে মই বেছি সময় নথওঁ। তাৰপিছতে এইফালে মানিমুনিখিনি দি দিছোঁ আৰু এইখিনি অলপ সময় সিজিবলৈ দিম। তাৰপিছতে পানী এড কৰি দিম আৰু হৈ যাব, আৰু বেছি সময় নালাগে, আৰু 10-15 মিনিটমান ৰাখিলে হৈ যাব। আৰু এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু প্লিজ কমেণ্টত জনাব। আৰু এইফালে ভাত, এইফালে মানিমুনি দি চিকেন আৰু চালাড, আৰু এইফালে অলপ ড্ৰাই চিকেনো বনাইছিলোঁ। মোৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি